আজি বহু বছৰৰ পিছত অসীমৰ চাকৰি হৈছে। তেজপুৰৰ নিজৰ ঘৰখন এৰি সি যাব লাগিব গুৱাহাটীলৈ। দিন বাগৰি গল। অসীমৰ গুৱাহাটী যোৱাৰ সময় চাপিলেহি। চুপাৰখনত উঠি তাৰ সকলো বস্তু ভৰাই তাৰ যাত্ৰা আৰম্ভ হল গুৱাহাটীলৈ। বহু সময় অতিক্ৰম কৰি অহাৰ পিছত সি ফাইনেলি পালেহি গুৱাহাটী। গুৱাহাটীৰ খানাপাৰাত নামি সেই খানাপাৰাৰ পৰা বাছ এখন ললে। যিহেতু তাৰ অফিচটো গণেশগুৰিত আছিল, সেইবাবে সি গণেশগুৰিত নামিলহি। গণেশগুৰিত নামি সি হোটেল এখনত সোমাই কিবা এটা খাই ললে। তেনেতে তাৰ ফোনটো বজি উঠিল। দেখিলে ঘৰৰ পৰা ফোন কৰিছে। ৰিচিভ কৰি লৈ ঘৰৰ মানুহৰ লগত কথা পাতিলে। অলপ সময় যোৱাৰ পিছত তাৰ বিলটো দি সি তাৰ নিজৰ ভাড়া ঘৰটো বিচৰাত ওলাল। গৈ গৈ বহুত সময়ৰ পিছত এটা ঘৰ পালে। ঘৰটোত মানুহ বুলিবলৈ বিশেষ কোনো নাছিল। তলত মালিকহাত আছিলে আৰু ওপৰৰ ফ্লৰত সি আছিলে। সকলো বস্তু ৰুমত ভৰাই ৰুমটো চাফা কৰাত লাগিল। চাফা কৰি লৈ সি বজাৰলৈ ওলাই গল। বজাৰৰ পৰা সকলো বস্তু যোগাৰ কৰি ললে। সময় ঠিক তেতিয়া 8 বাজিছিল। সি পাকঘৰত সোমাইছিল। তেনেতে তাৰ কোঠালিত কিবা শব্দ শুনিলে। দৌৰি আহি দেখিলে একো নাই। বেছি মন নিদি সি পাকঘৰত সোমাই ভাত বনোৱাত লাগিল। ভাত খাই উঠি নিজৰ বস্তুবোৰ যোগাৰ কৰি লৈ সি শুবলৈ চেষ্টা কৰিলে। তেতিয়া সময় 11 বাজিছিল। শুই থাকোতে তাৰ এনেকুৱা লাগিছিলে সি যে উশাহ লব পৰা নাই। এনেকুৱা লাগিছিলে তাৰ গাটো সি লৰচৰ কৰিব পৰা নাই। বহুত চেষ্টা কৰিছিল যদিও চিঞৰিব তাৰ মুখেৰেদি মাত ওলাই অহা নাছিলে। অলপ সময় যোৱাৰ পিছত সাৰ পালে। দীঘলকৈ উশাহ এটা টানি ললে। উশাহটো টানি লৈ বিচনাৰ পৰা উঠি গৈ পাকঘৰত সোমাই পানী এগিলাচ খালে। ভাবিলে মনৰ কিছুমান ভাৱৰ বাবে তাৰ তেনেকুৱা হৈছিলে। সেইদিনাখন নিশাটো তেনেকেই পাৰ হল। পিছদিনাখন অফিচত গল। অফিচৰ কাম কাজ কৰি আহি সেই ৰুম সোমালহি। তেতিয়া সন্ধিয়া 6 বাজিছিলে। চাহ একাপ বনাই লৈ টেবুলত বহিল। কিবা কিছুমান কাম কৰি আছিলে সি। কাম কৰি থাকোতে সময় গৈ কেনেকে 9টা বাজিল সি গমেই নাপালে। কাম কৰি থকা অৱস্থাতে তাৰ দৰজাখনত এটা শব্দ হল। সেই শব্দ শুনি সি ভাবিলে কোন হব পাৰে। কামৰ পৰা উঠি গৈ দৰজাখন খুলি চালে। বাহিৰত কোনো নাই। ভাবিবলৈ ধৰিলে সি। সেইবোৰ কথা বাদ দি দৰজাখন বন্ধ কৰি সি ভিতৰত সোমাল। তেনেতে শুনিলে পাকঘৰত এটা শব্দ। দৌৰি গল পাকঘৰলৈ। দেখিলে পাকঘৰৰ বাচনবোৰ পৰি আছে। তলত পৰি থকা বস্তুবোৰ দেখি সি আচৰিত হবলৈ ধৰিলে। বস্তুবোৰ তুলি থাকোতে তাক কাণত পৰিল এটা শব্দ। এনেকুৱা লাগিছিল কোনোবাই যেন বাথৰুমত কান্দি আছে। ভয়ে ভয়ে এখোজ দুখোজ কৰি আগুৱাই গল বাথৰুমৰ ফালে। বাথৰুমৰ দৰজাখন ভয়ে ভয়ে খুলি চালে। কাকো নেদেখি সি আচৰিত হল। ভয় কৰিছিল যদিও বেছি ভাবি নাথাকি সি পাকঘৰত সোমাল। পাকঘৰত সোমাই সি ভাত বনোৱাত লাগিল। যিহেতু 9 বাজিছিলেই। ভাত বনাই কৰি উঠি সি শুবলৈ চেষ্টা কৰিলে। কাৰণ ৰাতিপুৱা তাৰ অফিচ যাবও আছে। সময় বাগৰি কেনেকে নিশা 1 বাজিল গমেই নাপালে। আকাশত বিজুলী গৰজি উঠিছিল। সেইদিনাও এনেকুৱা লাগিছিল যে সি উশাহ লব পৰা নাই। বহুত চেষ্টা কৰিও বহুত চিঞৰিব চেষ্টা কৰিছিল, কিন্তু তাৰ মুখৰ পৰা যেন মাতটো ওলাই অহা নাই। এনেকুৱা লাগিছিল লাহে লাহে তাৰ উশাহ বন্ধ হৈ যাব ধৰিছে।
কেনেবাকৈ সাৰ পালে সি। হঠাৎ দেখিলে তাৰ সন্মুখত এখন মুখ। সেই মুখখন দেখি সি বিছনাৰ পৰা চক খাই জঁপিয়াই উঠিল। ভয়ত কঁপিবলৈ ধৰিছিল সি। এনেকুৱা লাগিছিল তাৰ যে তাৰ বুকুত কোনোবা এজনী ছোৱালী থিয় হৈ তাৰ ফালে চাই আছে। সেইদিনাখন সাৰে থাকিলে সি। ৰাতিপুৱা হোৱাৰ লগে লগে ঘৰৰ মালিকক সি কথাটো ক'লে আৰু সেইদিনাই সি সেই ঘৰটো বাদ দিলে।